হেল্ল' ভিউৱাৰ্ছ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু মোৰো ভালেই। আৰু আগৰ ভিডিঅ'টো কেনেকুৱা পালে জনাবচোন মোক। আৰু এইটো মোৰ ছেকেণ্ডটো ভিডিঅ'। আৰু ৰাতিপুৱা গা পা ধুই লৈ মই কাম কৰি আছোঁ, ঘৰ চৰ চাফা কৰি কাপোৰ চাপোৰখিনি জাপি লৈছোঁ। তাৰপাছত টেবুল চেবুল চব চাফা কৰি মেলি লৈ মানুহজনকো পঠিয়ালোঁ। তাৰপাছত মই অকণমান নেল পলিচ লগাইছোঁ, যিহেতুকে মই এঠাইলৈ অকণমান ওলাই যাম। এঠাইলৈ মানে সকাম এখন আছে, তাকে খাবলৈ যাব লাগিব। সেইকাৰণে অকণমান ৰাতিপুৱা কাম চামখিনি কৰি লৈ মই অকণমান নেল পলিচ লগোৱাত লাগিছোঁ। নেল পলিচখিনি বেয়া হৈ গৈছিলে, তো ভাবিলোঁ এনেই থকাতকৈ এইখিনি টাইম ফ্ৰী পাইছোঁ, যিহেতুকে মই নেল পলিচ অকণমান লগাই লওঁ। সদায়তো কাম বন কৰিয়ে থকা হয়, আৰু সেই নিজকো অকণমান ধুনীয়া কৰি ৰাখিব মন যায় দিয়কচোন। সেইকাৰণে অকণমান নেল পলিচকে লগাই ল'লোঁ। তাৰপাছত আমাৰ পুচু, তাৰ লগত অকণ খেলিবলৈ লাগে, খেলিলে অকণ বেয়া পায়। তাকে তাৰ লগত অকণ খেলিছোঁ, নহ'লে সি গৈ থাকে। তাৰপাছত মই সকামলৈ ওলাই আহিলোঁ, অকলে কোনো নাই। মা মানে বেলেগ এখন সকামলৈ গ'ল, মই অকলে আহিলোঁ। কৈ আছোঁ, তাৰ মাজতে মই নিজক এবাৰ দেখাই দিছোঁ, লাজ লাগে ন। সেই দুখন সকাম কাৰণে দুজনী মানুহ দুফালে গৈছোঁ, মা এফালে মই এফালে, নাহিলেও নহয় ন, বেয়া পাব। তাৰপাছত সকামৰ পৰা আহি পালোঁ। মানে নাম প্ৰসংগ পালেই, নাম ধৰি আছে চবেই, নাম চাম গাই মেলি মানে ভোজ দিয়ে। তাৰপাছত মানে ভাত দিয়ে আৰু তাৰপাছতে মানে ভোগ দিয়ে। অকণমান মানে এতিয়া মাঘমহীয়া সকামত মানে অকণমান নিয়মটো বেলেগ হয়। আমাৰ মানে চৈত্য ধৰ্মৰ মানুহতো আমাৰ অকণমান নিয়মবোৰ বেলেগ। আৰু আমাক ভোজ দিলে, মানে ভাত দিলে। ভাতখিনি মানে দি কৰিলোঁ, চব বহুতখিনি মানুহ হয়তো, এনেকৈ মানে প্ৰথমতে দিলে, তাৰপাছতে মানুহবোৰ মানে বহুৱাই দিয়ে আৰু ভাতৰ লগত দিছে দালি, ভাজি আৰু চাটনি আৰু ঔটেঙা আৰু দিয়া মাটিমাহৰ তৰকাৰীও দিছে। তাৰপিছত দাইল সন্ধিয়া দেখালোঁ, সন্ধিয়া অকণ জুই ধৰি ল'লোঁ। ইমান ঠাণ্ডা নাইকিয়া, তথাপিতো অকণ জুই ধৰি লৈছোঁ এনেই বহি থকাতকৈ। অকলে জুই পাই আছোঁ, কোনো নাই, মানে মায়ে ভাত বনাই আছে। তো মই এনেই থকাতকৈ শুই থাকিব ভাল নালাগে ন, জুই পাইছোঁ। সন্ধিয়া সময়ত মানে ষ্ট্ৰবেৰী আনিলে, তাকে মই খাবলৈ ভাল নাপাওঁ, কিন্তু দেখিবলৈ কিবা এটা ভাল লাগি আছে ন, সেইটো কাৰণেহে দেখালোঁ। জুই চুই পুৱাই কৰি ভাত পানী খাই একে আজৰি হৈ ল'লোঁ আৰু লৈ পেলাই এতিয়া শুব লৈছোঁ। আৰু আজি ভিডিঅ'টো ইমান দীঘলীয়া কৰি নাথাকোঁ, এইখিনিতে শেষ কৰি দিম বুলি ভাবিছোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পাই কমেণ্ট কৰি জনাব। আগৰ ভিডিঅ'ত কৈছে যে ভইচটো ক্লিয়াৰ অহা নাই, তো সেইটো কাৰণে চৰি। এইটো ভিডিঅ'ত মই ভাল কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু ভিডিঅ'টো ইমান নাজানো, টাইটেল থাম্বনেইলৰ কথাটো ভালকৈ জনা হোৱাই নাই। লাহে লাহে চব শিকি থাকিম, চবে মৰম দিব। আৰু আজিৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, মৰম দিব সকলোৱে, যাতে মই আগুৱাই যাব পাৰোঁ আৰু ভাল ভাল ভিডিঅ' দি থাকিব পাৰোঁ। আগলৈ এটা নতুন ভিডিঅ' দিয়া প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানেই, ধন্যবাদ।